মৰিগাঁৱৰ বৰভগীয়াত মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ সাহায্য প্ৰদানৰ বাবে ঘৰে ঘৰে বৰঙণি সংগ্ৰহ। জনতাই জনতাৰ হকে সহায়ৰ হাত আগবঢ়াবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা আহ্বানক সঁহাৰি জনাই মৰিগাঁও জিলাৰ চৰাইবাহী অঞ্চলৰ শংকৰ মাধৱ আত্মসহায় গোট আৰু শংকৰ কলা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত কোভিড-19ৰ ভেকচিন কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ অনুদান আগবঢ়াবৰ বাবে বৰভগীয়া অঞ্চলৰ ঘৰে ঘৰে এনেদৰে গৈ সাহায্য সংগ্ৰহ কৰিছে যুৱকসকলে। আনহাতে এইসকল যুৱকে এনেদৰে প্ৰতি ঘৰৰ পৰা বৰঙণি সংগ্ৰহ কৰি অঞ্চলটোৰ পৰা প্ৰায় 50,000 টকা মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ আগবঢ়াব বুলি প্ৰকাশ কৰে। বৰ্তমান কোভিড-19ৰ যি পৰিস্থিতি ভয়াৱহতা, এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যি ৰাইজক আহ্বান জনাইছিল যে কোভিড ভেকচিন কিনিবৰ বাবে সকলো ৰাইজে হাত উজান দিব লাগে, সহযোগিতা কৰিব লাগে। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি শংকৰী কলা সাংস্কৃতিক চৰ্চা কেন্দ্ৰ আৰু শংকৰ মাধৱ আত্মসহায়ক গোটৰ উদ্যোগত মৰিগাঁও জিলাৰ চৰাইবাহী বৰভগীয়া গাঁৱৰ পৰা প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে গৈ আমি দান বৰঙণি তুলিছোঁ আৰু এই দান বৰঙণি আমি মুখ্যমন্ত্ৰী পুঁজিলৈ আমি প্ৰেৰণ কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, মৰিগাঁও সংবাদ।